নমস্কাৰ, আপোনালোক সকলোকে মোৰ প্ৰথমটো ব্লগিং ভিডিঅ'লৈ আদৰণি জনাইছোঁ। আজি আমি আহিছোঁ পাঠশালালৈ বুলি, য'ত অসম সাহিত্য সভা অনুষ্ঠিত হৈ আছে বৰ্তমান 2025 চনত। আজি আমি তৃতীয়টো দিনত আহিছোঁ ইয়ালৈ। জীৱনত প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভা চাবলৈ আহিছোঁ পাঠশালালৈ। যিহেতু পাঠশালা আমাৰ ওচৰতে আৰু এইবাৰ সুযোগ পালোঁ আৰু সুযোগটো এৰিব নোখুজিলোঁ, সেইবাবে আমিও আহি গ'লোঁ চাবলৈ বুলি আৰু মোৰ লগতে আপোনালোককো অকণমান দেখুৱাম বুলি ভাবিছোঁ। আমাৰ আহোঁতে সন্ধিয়াই হ'ল। দিনত হ'লে বেছি ভালদৰে দেখুৱাব পাৰিলোঁ হয় আৰু নিজেও চাব পাৰিলোঁ হয়। এয়া 2খন গেট পাৰ হৈ আহিলোঁৱেই। লগত সৰু বাচ্ছাও আছে, যিহেতু ভালদৰে চাব পাৰিম নে নাই নাজানো, যিহেতু বহুত বেছি ভিৰ হৈছে এতিয়া মানুহৰ। এয়া পৰিহৰেশ্বৰ দেৱালয়, কি ধুনীয়াকৈ বনাইছে। আমাৰ লগত আকৌ সভা চাবলৈ বুলি আলহী আহি আছে নলবাৰীৰ পৰা, নাজানো কেতিয়া আহি পায়। আমিতো আহি পালোহিয়ে, 6:30 মান বাজিলেই। আৰু এয়া ভোগেশ্বৰী মন্দিৰ ওলোৱা, শ্ৰী শ্ৰী ভোগেশ্বৰী মন্দিৰ ওলোৱা। ধুনীয়াকৈ বনাই থৈছে। গছজোপাও তাৰে বনাই দিছে। আৰু প্ৰায় 1 ঘণ্টামান ৰখাৰ পিছতহে আলহী আহি পালে। আৰু এতিয়াহে আমি ভিতৰলৈ যাম, নাজানো আজি কিবা দেখা পাম নে নাপাম। ভালেখিনি দেৰি হ'ল। প্ৰথমবাৰৰ বাবে অসম সাহিত্য সভা চাবলৈ আহিছোঁ, কিবা এটা বেলেগ ফিল হৈছে আৰু এয়া পথাৰৰ মাজত অনুষ্ঠিত হৈছে, কিন্তু অলপো মানে পথাৰত যে গমেই নাপায়। ব্লকৰ ৰাস্তা বনাই দিছে পথাৰৰ মাজত ইমান ধুনীয়াকৈ, আৰু কাষত কাৰ্পেট পাৰি দিছে আৰু ফুল সজাই মানে ইমান ধুনীয়া কৰিছে, আচৰিত আৰু মানে। এতিয়া আটক ধুনীয়াকৈ বনোৱা গেটখন দেখা পাইছোঁ দূৰৰ পৰা, যিবিলাক এইকেইদিন ফটোত দেখিয়েই আছোঁ। দূৰৰ পৰা দেখিয়েই বহুত ভাল লাগি গৈছে, মানুহবিলাকে ফটো উঠিছে আৰু এইবিলাক ফুল কি ধুনীয়াকৈ সজাই থৈছে। আচৰিত লাগিছে মানে, পথাৰৰ মাজত ইমান ধুনীয়াকৈ যে বনাইছে, কিমান কষ্ট কৰিছে। পথাৰ বুলি আৰু একেবাৰে গমেই নাপায়, কোনেও নকলে গমেই নাপাব যে এয়া পথাৰৰ মাজত অনুষ্ঠিত হৈছে। আৰু গেটখন আমি দেখিবলৈ পাইছোঁ, এটা মানে মাইকী গড় আৰু এটা পোৱালী গড় দেখুৱাইছে। ডিজাইনটো খুব ধুনীয়া লাগিছে, বহুত কষ্ট কৰি বনাইছে। সকলোৱে ফটো উঠি আছে, কিন্তু আমি উঠিব পৰা নাই। লগত যিহেতু আলহী আছে, সিহঁতে খৰধৰকৈ গৈ আছে আৰু লগতে ভিডিঅ' বনাই ময়ো গৈ আছোঁ। এয়া গেটখন আমি পাৰ হ'ম আৰু লগত সৰু বাচ্ছা থাকিলে আৰু অকণমান দিগদাৰ। আগতে তেনেকৈ ভিডিঅ' বনাই পোৱা নাই, গতিকে অকণমান লাজ লাগি আছে। তথাপি লাজ মান কাটি কৰি লগত আলহীও আছে, হাতখন ওপৰলৈ উঠাই মোবাইলটো দাঙি আৰু ভিডিঅ' বনাই গৈ আছোঁ। এতিয়া আমি গেটৰ ভিতৰ সোমাই আহিলোঁ। কোনফালে যাম কোনফালে নাযাম একো ধৰিবই পৰা নাই, ইমান ডাঙৰ এটা এৰিয়া যেন লাগিছে। ভাবিলোঁ প্ৰথমতে জাপিটোকে চাই আহোঁ, যিহেতু জাপিটোৱে গোটেই বিশ্বতে ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে, কিন্তু নাই, ইমান বেছি ভিৰৰ মাজত সৰু বাচ্ছা লৈ যোৱাটো সম্ভৱ যেন নালাগিল। ভাবিলোঁ অকণমান পিছত চাম, কিন্তু সময় হয় নে নহয় নাজানো। আমি এতিয়া বেলেগ এফালে গৈ আছোঁ, নাজানো কি দেখা পাওঁ। গৈ আছোঁ। আমাৰ টিকলুজনীয়ে আৰু হাতৰ পৰা বাৰে বাৰে এৰা দি নিজে মানে য'ত বেলুন চেলুন দেখে তালৈকে যাবলৈ মন কৰি আছে। আচলতে আমি দিনত আহিব লাগিছিল, গধূলি আহি ভুল কৰিলোঁ, তাতে বহুত বেছি দেৰি হৈ গ'ল। না নিজে ভালকৈ চাব পাৰিছোঁ, না শান্তি পাইছোঁ। আলহীৰ লগত মুঠতে গৈ আছোঁ আৰু ভালদৰে একো চাব পৰা নাই। তাতে আৰু মানুহৰ ভিৰো আছে আৰু চাবলৈ হ'লে অকণমান ৰখিব লাগিব, সময় নাই, বেছি ৰাতি হৈ আহিছে আৰু সৰু বাচ্ছাটো থাকিলে বহুত বেছি দিগদাৰ হৈ যায়। এইবিলাক প্ৰদৰ্শনী হৈ আছে প্ৰদূষণৰ, আৰু এয়া অইল ইণ্ডিয়াৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ। এয়া আমি বিজ্ঞান মেলা চাবলৈ সোমাইছোঁ। এইবাৰ হেনো বাণিজ্য মেলা নাই, বিজ্ঞান মেলা পতা হৈছে। এয়া বিজ্ঞান মেলা, ইয়াত ধুনীয়াকৈ মানুহবিলাকে ফটো উঠি আছে। ইয়াত ফটো উঠিবৰ বাবে ধুনীয়াকৈ লাইটৰ ব্যৱস্থাও কৰা হৈছে। আৰু এয়া আমি অকণমান কিবা খাওঁ বুলি আৰু আহিলোঁ, চানা খাবলৈ আহিলোঁ, বাদাম খাবলৈ আহিলোঁ।
আৰু এইফালে আছে চিৰ চেনেহী মোৰ ভাষা জননী। ইয়াত গামোচাৰ পোষ্টাৰ মাৰি দিছে আৰু কিছুমান জনজাতীয় গামোচা। আৰু এইফালে আছে অসমীয়া জনগোষ্ঠীয় গ্ৰাম্য জীৱনৰ ৰূপৰেখা থলী। ইয়াতে কিছুমান জনগোষ্ঠীয় পুৰণি সা-সঁজুলি আচবাববিলাক দেখুওৱা হৈছে। আৰু বৰ্তমান ব্যৱহাৰ হৈ থকাও কিছুমান জনগোষ্ঠীয় বস্তু দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে চক্ৰা বিহু। দেখিছেনে মানুহবিলাকে নিজে নিজে কেনেধৰণে চক্ৰা বিহুত সোমাই পৰিছে। এয়াই হৈছে কলি যুগৰ মানুহ। চক্ৰ বিহুৰ পৰা ওলাব পাৰে নে নাই প্ৰেক্টিচ কৰি আছে। আৰু এইটো হৈছে কৈৱৰ্ত জালকেও জনগোষ্ঠীৰ ঘৰ। এয়া দেখাইছে। সাধাৰণতে আমাৰ গাঁৱলীয়া মানুহৰ ঘৰত এইবিলাক বস্তু থাকেই। কিছুমান বস্তু বাৰু এতিয়া নাই, লুপ্ত হ'বলৈ ধৰিছে যিমানে আমি আধুনিক হ'বলৈ গৈ আছোঁ। আৰু এইফালে অনুষ্ঠান চলি আছে। এই কেওট জনগোষ্ঠীৰ নৃত্য আৰম্ভ হ'ব। জালকেওট জনগোষ্ঠীৰ দ্বাৰা এটি সুন্দৰ লোকনৃত্য পৰিৱেশন কৰি দেখুওৱা হ'ব। পৰিচালনা কৰিছে ডক্টৰ অৰ্ণৱ নায়ক। পৰিচালক ডক্টৰ অৰ্ণৱ নায়কৰ দ্বাৰা পৰিচালিত কৈৱৰ্ত জালকেওটৰ এটি সুন্দৰ লোকনৃত্য পৰিৱেশন কৰা হ'ব। কৈৱৰ্ত কেওট জনগোষ্ঠীয় নৃত্য চাম বুলি ভাবিছিলোঁ, কিন্তু অনুষ্ঠান পৰিৱেশন কৰোঁতে হয়তো অকণমান দেৰি হ'ব, সেইবাবে গুচি আহিলোঁ। আমাৰ বহুত ৰাতি হৈছে যিহেতু। এতিয়া আৰু এবাৰ চানা ভাজা খাই ল'লোঁ কম। এতিয়া আৰু ঘৰলৈয়ে উভতিম। মনটো বেয়াও লাগিছে, ভালদৰে চাবলৈ নাপালোঁ। দিনত আহিলে বহুত ভাল হ'লহেঁতেন, ভালদৰে চাব পাৰিলোঁহেঁতেন আৰু আপোনালোকক দেখুৱাব পাৰিলোঁহেঁতেন। এয়া উভতি আছোঁ ঘৰলৈ বুলি আৰু ওলাই যাম গেটেৰে। যোৱাৰ সময়ত গেটখন এবাৰ ভিতৰৰ পৰা দেখুৱাই দিলোঁ। এয়া ওলাই আহিলোঁ আমি। আৰু এবাৰ দেখুৱাই দিছোঁ। এয়া ভোগেশ্বৰ গোসাঁইৰ থানখন ইমান ধুনীয়াকৈ সজাইছে। যোৱাৰ টাইমত ভালদৰে দেখুৱাব পৰা নাছিলোঁ, এতিয়া আহোঁতে দেখুৱাইছে। আৰু পৰিহৰেশ্বৰ দেৱালয়। এতিয়া ৰাস্তাৰ কাষ আহি পালোঁ। ইয়াতে আমি চিকেন পকৰা খাম আৰু ঘৰলৈ গুচি যাম। ইয়াতে গাহৰি পুৰি আছে। যিয়েই নহওক, অসমৰ আটাইতকৈ শ্ৰেষ্ঠ অসম সাহিত্য সভা পাঠশালাত হৈছিল আৰু আমি চাব গৈছিলোঁ বুলি কেতিয়াবা ক'ব পাৰিম।